আজিৰ বিষয় হৈছে এজন মানুহ উপাধিৰ পৰা ব্ৰাহ্মণ আৰু শূদ্ৰ হ'ব পাৰেনে? প্ৰাচীন কালৰে পৰা আমাৰ সমাজ ব্যৱস্থা 4 বৰ্ণৰ মাধ্যমে প্ৰচলিত আছিল, যেনে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই বৰ্ণ ব্যৱস্থাসমূহ পূৰ্বপুৰুষ ঋষি-মুনিসকলৰ সময়ৰ পৰা প্ৰচলিত হৈ আহিছে। এই 4 বৰ্ণসমূহ কৰ্মৰ বিভাগ অনুযায়ী ভাগ কৰা হৈছে। উদাহৰণস্বৰূপে, যিসকল মানুহে শাস্ত্ৰ অধ্যয়ন কৰে, বিদ্যালয়ত পাঠদান কৰে আৰু অন্যান্য মস্তিষ্ক সম্পৰ্কীয় কৰ্ম কৰে, তেনেকুৱা কৰ্ম কৰা মানুহক ব্ৰাহ্মণ কোৱা হয়। ঠিক সেইদৰে যিসকল মানুহে দেশৰ ৰক্ষাৰ বাবে সেনাবাহিনীত কৰ্ম কৰে তথা 2 হাতৰ বল শক্তিৰে যুদ্ধ ইত্যাদি কৰে, তেনেকুৱা মানুহক ক্ষত্ৰিয় কোৱা হয়। আকৌ যিসকল মানুহে নিজৰ আৰু সমাজৰ মানুহৰ পেটৰ ভৰণ পোষণৰ বাবে ব্যৱসায় কৰি নিজক আৰু সমাজক আগবঢ়াই লৈ যায়, তেনে ব্যৱসায়ীক বৈশ্য কোৱা হয়। আৰু যিসকল মানুহে গৌ সেৱা কৰে, কৃষি সেৱা কৰে আৰু সকলো বৰ্ণৰ সেৱা কৰে, তেওঁলোকক শূদ্ৰ কোৱা হয়। এই বিষয়ে গীতাৰ 18 অধ্যায়ৰ 42, 43 আৰু 44 সংখ্যক শ্লোকত কৈছে। এই 4 বিধ বৰ্ণসমূহ এখন ঘৰতো থাকিব পাৰে। উদাহৰণস্বৰূপে, এখন ঘৰত যদি 4 জন ভাই ককাই থাকে, তাৰে ডাঙৰজনে যদি বিদ্যালয়ত শিক্ষকতা কৰে, তেওঁ ব্ৰাহ্মণ হয়। দ্বিতীয় ভায়েকে যদি সেনাবাহিনীত থাকি দেশৰ সুৰক্ষা কৰে, তেওঁ ক্ষত্ৰিয় হয়। আকৌ তৃতীয় ভায়েকে যদি ব্যৱসায় কৰি নিজৰ পৰিয়াল পালন কৰি সমাজৰ আৰ্থিক সমৃদ্ধিত যোগদান কৰে, তেওঁ বৈশ্য হয়। আৰু চতুৰ্থ ভায়েক অৰ্থাৎ সৰু ভায়েকে যদি কৃষি সেৱা, গৌ সেৱা ইত্যাদি কৰে, তেওঁ শূদ্ৰ কোৱা হয়। কিন্তু আজিৰ পৰা 1500 বছৰ আগত কিছুমান স্বাৰ্থবাদী তথা সুবিধাবাদী লোভী মানুহে জন্ম সম্বন্ধৰ মাধ্যমে বৰ্ণসমূহ সমাজত প্ৰচলিত কৰিলে, যাৰ ফলত ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ হিচাপে জন্ম সম্বন্ধৰ মাধ্যমে সমাজত প্ৰচলিত হ'ল। আৰু সেই সময়ত কিছুমান ব্ৰাহ্মণ মানুহে শোষণ কৰিবৰ বাবে জন্ম সম্বন্ধৰ শূদ্ৰ হিচাপে প্ৰচলিত কৰিলে। এইদৰে 4 কৰ্ম সম্বন্ধৰ বৰ্ণ ব্যৱস্থাখিনি কিছুমান লোভী স্বাৰ্থবাদী মানুহে জন্ম সম্বন্ধৰ মাধ্যমে লৈ আহিলে, যাৰ ফলত সমাজৰ মানুহৰ মনত অপপ্ৰচাৰ চলোৱা হ'ল যে গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত, বেদ ইত্যাদি শাস্ত্ৰসমূহ শূদ্ৰই পঢ়িব নাপায়। আৰু এই অপপ্ৰচাৰৰ পৰা সমাজৰ মানুহৰ মনত শাস্ত্ৰৰ জ্ঞানৰ অভাৱ হ'বলৈ ধৰিলে, যাৰ ফলত সমাজত অন্ধবিশ্বাস, কুৰীতি-নীতি আৰু বেয়া প্ৰথাসমূহৰ প্ৰচলন আৰম্ভ হ'ল। কিন্তু সঁচা অৰ্থত মানুহ জন্মৰ পৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ নহয়। মানুহ কৰ্মৰ পৰাহে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ হয়। সেইবাবে উপাধিৰ পৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ হোৱাটো যুক্তিসন্মত তথা শাস্ত্ৰসন্মত নহয়। ই এসময়ৰ পৰা প্ৰচলিত কুৰীতি-নীতিজনিত প্ৰথাহে হয়। আকৌ পূজা, বিধি, যজ্ঞ ইত্যাদি কৰিবলৈ সমাজৰ যিকোনো মানুহে শাস্ত্ৰৰ জ্ঞান লৈ শাস্ত্ৰৰ বিধিপূৰ্বক পূজা কৰিব পাৰে। বৰ্ণ ব্যৱস্থাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ 4 অধ্যায় 13 সংখ্যক শ্লোকত কৈছে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4টা বৰ্ণক গুণ আৰু কৰ্মৰ বিভাগপূৰ্বক অৰ্থাৎ গুণ আৰু কৰ্মৰ ভিত্তিক মোৰ দ্বাৰা সৃষ্টি কৰা হৈছে। এই শ্লোকৰ পৰা বুজিব পৰা যায় যে ভগৱান শ্ৰীকৃষ্ণই গুণ আৰু কৰ্মৰ মাধ্যমেহে 4টা বৰ্ণক বিভাজন কৰিছে। ব্ৰাহ্মণ হিচাপে উচ্চ বংশ আৰু শূদ্ৰ হিচাপে নিম্ন বংশ কোৱাটো অজ্ঞানতা হয়। কাৰণ ভগৱান শ্ৰীকৃষ্ণই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4টা বৰ্ণ কৰ্মৰ আধাৰত ভাগ কৰিছে। মানুহ উচ্চ বা নিম্ন বৰ্ণৰ পৰা নহয়, কৰ্মৰ পৰাহে হয়। আৰু যিকোনো জাতি উচ্চ বা নিম্ন নহয়। সকলো জাতি সমান হয় আৰু সকলো জাতি মহান হয়। আকৌ উপাধিৰ পৰা মানুহ উচ্চ বা নিম্ন নহয়, কৰ্মৰ পৰাহে উচ্চ বা নিম্ন হয়। ঠিক সেইদৰে কিছুমান মানুহে অজ্ঞানতাবশত গুণ, কৰ্ম, স্বভাৱ নেদেখি অকল উপাধি দেখিহে বিবাহ সম্পৰ্ক কৰে। কিন্তু এইটো শাস্ত্ৰসন্মত নহয়। শাস্ত্ৰমতে গুণ, কৰ্ম, স্বভাৱ অনুযায়ী বিবাহ সম্পৰ্ক হ'ব লাগে। আৰু তেনে বিবাহ সম্পৰ্ক হ'লে পৰিয়ালসমূহ সুখী সমৃদ্ধিশালী হোৱাৰ লগতে দেশৰ বিকাশ হ'ব। কিন্তু এসময়ত কিছুমান মানুহে নিজৰ স্বাৰ্থৰ পূৰণৰ বাবে শ্ৰীকৃষ্ণৰ তথা শাস্ত্ৰৰ বিপৰীতে গৈ জন্ম সম্বন্ধৰ বৰ্ণৰ প্ৰচাৰ চলালে, যাৰ ফলত সমাজৰ মানুহৰ শাস্ত্ৰৰ জ্ঞানৰ অভাৱ হ'ল আৰু সমাজত অন্ধবিশ্বাস, কুৰীতি-নীতিমূলক প্ৰথা ইত্যাদি বৃদ্ধি পালে। আজি পুনৰ উচ্চ চৰিত্ৰ তথা আদৰ্শৰ প্ৰতিষ্ঠা কৰিবৰ বাবে সমাজত শাস্ত্ৰৰ জ্ঞানৰ প্ৰচলন অতি প্ৰয়োজন আছে।